students, তো আজি আমাৰ এটো অনুশীলনী 4.1 ৰ সেকেন্ড ভিডিও হয় দ্বিতীয় নম্বৰ ভিডিও তে এই ভিডিওত আমি আলোচনা কৰিম অনুশীলনী 4.1 ৰ 2 নম্বৰ প্ৰশ্নবোৰৰ বিষয়ে 2 নম্বৰত কৈছে যে তোমালোকৰ কিতাপ যদি আছে লগত উলাই লোৱা কিতাপখনত তোমালোকে চাবা 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে যে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা যিমান কেইটা পৰিস্থিতি আছে ইয়াত টোটাল 4টা পৰিস্থিতি মানে 4টা প্ৰশ্ন আছে তো চাৰিওটাক তোমালোকে দ্বিঘাত সমীকৰণৰ ৰূপত প্ৰকাশ কৰিব লাগিব তো আমাৰ এটো প্ৰথম প্ৰশ্ন এই প্ৰশ্নটোত কি কৈছে চোৱা আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিগ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰত বেছি আমি মাটি টুকুৰাৰ দিগ আৰু প্ৰস্থ উলিয়াব লাগে এটো এটা পৰিস্থিতি ইয়াত চোৱা মাটি টুকুৰাৰ যোনটো এই টুকুৰাটো আয়তাকাৰ তোমাৰ আকৃতিৰ আছে আয়তাকাৰ তো আয়তাকাৰ যেহেতু হয় আৰু ইয়াৰ কালি দিছে তোমাৰ 528 বৰ্গ মিটাৰ ইয়াৰ আগতে আমাৰ জানিব লাগিব যে আয়ত এটাৰ কালিৰ ফৰ্মুলা কি আছিল আমি সকলোৱে জানো আয়তৰ কালিৰ ফৰ্মুলা কি আছিল দৈৰ্ঘ্য পূৰণ প্ৰস্থ হয় নহয় দীঘলীয়া ভাবে যিবিলাক ডিসটেন্স যোনটো ডিসটেন্স আছে সেইটো লগত যোনটো পথালি ডিসটেন্স আছে তাৰ লগত পূৰণ কৰিলে আমি কালিটো পাম সো ইয়াত আমি সোয়া ইয়াৰ উলিয়াব লাগে কি মাটি টুকুৰাৰ দিগ আৰু প্ৰস্থ তে প্ৰশ্নবোৰত তোমালোকে আগতে চাবা যে আমাৰ উলিয়াব লাগে কি সেই বস্তুটো তোমালোকে ধৰি লবা তাজি ইয়াত উলিয়াব লাগে মাটি টুকুৰাৰ দিগ আৰু প্ৰস্থ সেই কাৰণে আমি ধৰি লম মাটি টুকুৰাৰ প্ৰস্থ যিকোনো এটা নাম্বাৰ ধৰিব পাৰা x বুলি ধৰিছো মাটি টুকুৰাৰ প্ৰস্থ ধৰিছো x এতেকে মাটি টুকুৰাৰ দিগ কি হ'ব ইয়াতে কৈ দিছে যে ইয়াৰ মাটি টুকুৰাৰ দিগ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি ইয়াৰ পথালি যোনটো আছে পথালি মানে প্ৰস্থ যোনটো আছে এই প্ৰস্থৰ দুগুণ কৰিবা মানে x ক দুগুণ কৰিলা 2 দি মাল্টিপ্লাই কৰিলা লগতে আৰু এটা 1 প্লাস কৰি দিলা মানে দুগুণতকৈ 1 মিটাৰ বেছি এটো মিটাৰত থাকিব এটো মিটাৰত থাকিব সেখিনি বুজি পাইছা তাৰ পিছত কি কৈছে এই ওপৰৰ লাইনটো চোৱা এতিয়া আয়তাকাৰ মাটি টুকুৰাৰ কালি কৈছে 528 বৰ্গ মিটাৰ তো মাটি টুকুৰাৰ কালি এটো লিখি দিলো 528 বর্গ মিটারটো লিখিলে হ'ব 528 তো আমি জানো মাটি টুকুৰা যোনটো আয়তাকাৰ আছিল আয়তাকাৰ যেহেতু হয় তেনেহলে ইয়াৰ কালিৰ ফৰ্মুলাটো আমি লিখিলো দিগ পূৰণ প্ৰস্থ বা দৈৰ্ঘ্য পূৰণ প্ৰস্থ বুলি কয় ইকুয়াল টু 528 সো দিগ কিমান আছে 2x + 1 into প্ৰস্থ আছে কিমান x is equal to 528 এতিয়া তোমালোকে গম পাইছা যে ইয়াত কি কৰিব লাগিব x দি প্ৰথমে এই 2x ক পূৰণ কৰিবা পিছত x দি এই 1 ক পূৰণ কৰিব লাগিব x দি 2x ক পূৰণ কৰিলে কি পাবা 2 into 2x 2x স্কয়াৰ 2 into 1 sorry x into 1 x পাবা আৰু এফালে যোনটো আমাৰ 528 এটো প্লাসত আছে আৰু ৰাইট সাইডে আছে আমি লেফট সাইডে আনিলে কি পাম -528 is equal to 0 এতিয়া তোমালোকে দেখা পাইছা যে এটো যোনটো ফৰ্ম হল এটো দ্বিঘাত সমীকৰণৰ ৰূপত আহি গল যেহেতু দ্বিঘাত সমীকৰণৰ ৰূপত আহি গল তেনেহলে আমাৰ ইয়াৰ এই প্ৰশ্নটোৰ উত্তৰ আমাৰ হৈ গল তেটো আমাৰ উলিয়াব লাগে ইয়াত আশা কৰো বুজি পাইছা এতিয়া আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাম সো এতিয়া চোৱা এটো আমাৰ 2 নম্বৰ প্ৰশ্ন দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 106 আমি সংখ্যা দুটা উলিয়াব লাগে আমি দুটা সংখ্যা উলিয়াব লাগিব আৰু দুটা সংখ্যাৰ পূৰণফল দিছে আমাৰ 106 তো সংখ্যা দুটা কেনেকুৱা হ'ব এটো কৈ দিছে যে দুটা ক্ৰমিক সংখ্যা আৰু যোগাত্মক হ'ব অখণ্ড সংখ্যা হ'ব তো ক্ৰমিক সংখ্যা কোনবোৰ হয় যিবিলাক সিৰিয়ালি লিখা হয় যেনেকৈ 1 2 3 4 5 6 এবিলাক ক্ৰমিক সংখ্যা হয় বা তুমি লিখিব পাৰা তোমাৰ 85 86 87 88 89 এনেকুৱা গৈ থাকিব এবেলা হল তোমাৰ লগেনে ক্ৰমিক সংখ্যা তেতিয়া ক্ৰমিক সংখ্যাৰ ভিতৰত তুমি যিকোনো ঠাইৰ পৰা তুমি দুটা সংখ্যা লৈ লোৱা এই দুটা সংখ্যা ললা ধৰি লোৱা ইয়াত এটো প্ৰথম সংখ্যা হয় আৰু এটো হল দ্বিতীয় সংখ্যা তে প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাৰ মাজত পাৰ্থক্য কি পাইছা এটো 86 এটো 87 বা ইয়াৰ পৰা লব পাৰা 1 আৰু 2 এই দুটাৰ মাজত পাৰ্থক্য কি আছে বা এই দুটাৰ মাজত পাৰ্থক্য কিমান 1 এটা কিমান পাৰ্থক্য আছে 1 আছে অৰ্থাৎ এই 86 যোনটো এই 86 ৰ লগত যদি মই এটা 1 প্লাস কৰি তেনেহলে আমি 87 পাম মানে এটো পাম তে প্ৰথম সংখ্যাৰ লগত যদি মই এটা 1 যোগ কৰো তেনে দ্বিতীয় সংখ্যাটো পাম
তে ধৰিলো আমাৰ সংখ্যা প্ৰথম সংখ্যাটো যদি x থাকে দ্বিতীয় সংখ্যাটো কি হ'ব x ৰ লগত এটা 1 প্লাস কৰিব লাগিব তো বুজি পাইছানে তো ইয়াত আমাৰ দুটা সংখ্যা বুলি কৈছে আৰু দুটা সংখ্যা ক্ৰমিক সংখ্যা বুলি কৈছে এই দুটা সংখ্যা পূৰণ কৰিলে আমি পাম 106 তো আমি ধৰিব লাগিব প্ৰথম সংখ্যাটো কিয়নো আমি ইয়াত এটা সংখ্যাও নাজানো আমি ধৰিম প্ৰথম সংখ্যাটো x এটাকে দ্বিতীয় সংখ্যাটো কি হ'ব x + 1 তো বুজি পাইছা এতিয়া আমি প্ৰশ্নমতে আমি গুছি যাও প্ৰশ্নমতে দুটা সংখ্যাৰ কি কৈছে পূৰণফল 106 তো পূৰণফল কৰিলে কি পাম x পূৰণ x + 1 = 106 আমি এনেকৈ লিখিব পাৰো প্ৰশ্নমতে কিয়নো প্ৰশ্ন এইটোই কৈছে যে দুটা সংখ্যা যদি পূৰণ কৰো তেনেহলে আমি 106 পামতিয়াক আমি কেনেকৈ লিখিম x দি প্ৰথমে x ক পূৰণ কৰিম x * x x স্কয়াৰ x * 1 + x পাম আৰু 106 খেফেলে তোমাৰ ৰাইট সাইডে আছে লেফট সাইডে যদি আনো তেনেহলে কি হবে এটো প্লাস এটা সেইফালে আনিলে -106 = 0 এতিয়া তোমালোকে চাব পাৰা এই যোনটো ফৰ্ম পালো এই ফৰ্মটো দ্বিঘাত সমীকৰণৰ ৰূপত হৈছে অৰ্থাৎ ইয়াত প্ৰথম যোনটো সংখ্যা আছে x আছে এই x ৰ তোমাৰ হাইয়েষ্ট পাৱাৰ 2 অৰ্থাৎ x² আছে তো x² থাকিলে তোমালোকে জানাইটো দ্বিঘাত সমীকৰণ হয় তো এইটো আমাৰ দ্বিঘাত সমীকৰণৰ ৰূপ আহি গল আশা কৰো বুজি পাইছা এতিয়া আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাম সো এতিয়া 3 নম্বৰ প্ৰশ্ন তোমালোকে দেখা পাইছা যে ৰোহনৰ মাক তেউতকৈ 26 বছৰৰ ডাঙৰ তেওলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হবগৈ 360 ৰোহনৰ বৰ্তমান বয়স আমি উলিয়াব লাগে তো ৰোহন হল লৰা আৰু তেওঁৰ মাক দুজনৰ কথা ইয়াত কৈছে তো ৰোহনৰ বৰ্তমান বয়স আমাৰ উলিয়াব লাগে তো যোনটো বস্তু আমাৰ উলিয়াব দিছে সেইটো আমি ধৰি লম আৰু তোমালোকে জানা তো ৰোহনৰ বৰ্তমান বয়স উলিয়াব লাগে কি কাৰণে ধৰিছো ধৰু ৰোহনৰ বৰ্তমান বয়স আমি x বছৰ x বছৰ বয়স যেটো বছৰতে লিখা হয় আৰু তেওঁৰ মাকৰ বয়স কি হ'ব তো ৰোহনৰ মাক তেউতকৈ 26 বছৰ ডাঙৰ তেওঁৰ বয়স যদি মানে ৰোহনৰ বয়স যদি x বছৰ হয় তাৰ মাক তেউতকৈ কিমান বছৰ ডাঙৰ 26 বছৰ ডাঙৰ অৰ্থাৎ ৰোহনৰ বয়সৰ লগত 26 যোগ কৰি দিম তেতিয়া তেওঁৰ মাকৰ বয়স ওলাই যাব হয়নে নহয় বুজি পাইছা তো ৰোহনৰ বয়স হ'ল x বছৰ তাৰ মাকৰ বয়স হ'ব x ৰ লগত মই 26 যোগ কৰিলে পাম x + 26 বছৰ এটো হৈ গল তাৰ পিছত কৈছে কি তেওলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত সোয়া তেওলোকৰ এই দুইজনৰ বয়সৰ গুণফল কৰিব পূৰণ কৰিব কিন্তু পূৰণ কৰাৰ আগতে এটা কথা চিন্তা কৰি লোৱা যে আজিৰ পৰা 3 বছৰ পিছত 360 হ'ব তে ৰোহনৰ বৰ্তমান বয়স যদি x বছৰ হয় 3 বছৰ পিছত তেওঁৰ বয়স কি হ'ব কব পাৰিবানে আজি যদি x বছৰ হয় আজি যদি কোনো এজন লৰা ধৰি লোৱা 12 বছৰ বয়স 3 বছৰ পিছত তাৰ বয়স কিমান হ'ব আল্টিমেটলি তোমালোকে কবা যে 3 বছৰ পিছত কি হ'ব 15 বছৰ কাৰণ 3 বছৰ পিছত যদি বাঢ়ি যায় তেনে বয়সটো বাঢ়িব 3 বছৰ ঠিক এনেকুৱা ৰোহনৰ যদি বৰ্তমান বয়স x বছৰ হয় বৰ্তমান বয়স x বছৰ হলে তোমাৰ 3 বছৰ পিছত কি হ'ব x + 3 বৰ্তমান যদি x হয় 3 বছৰ পিছত x + 3 হ'ব আচ্ছা আৰু তেওঁৰ মাকৰ বয়সটো বাঢ়ি যাব ৰোহনৰ বয়স যেহেতু 3 বছৰ বাঢ়িব তেওঁৰ মাকৰ বয়সও বাঢ়িব তেওঁৰ মাকৰ বয়স কিমান আছে বৰ্তমান আছে x + 26 x + 26 ৰ লগত আৰু 3 বছৰ বাঢ়ি যাব 3 বছৰ পিছত এই দুটা আমি লিখিলো x + 3 হৈ গল আমাৰ ৰোহনৰ বৰ্তমান বয়স x + 26 + 3 হৈ গল আমাৰ ৰোহনৰ মাকৰ বয়স এই দুটা আমি যদি পূৰণ কৰো ইয়াত কৈছে যে 3 বছৰ পিছৰ বয়সত যদি মই পূৰণ কৰো তেনেহলে আমি পাম 360 আমি ইকুৱেল টু লিখি দিও 360 এখিনি বুজি পাইছা এতিয়া আমাৰ কি কৰিব লাগিব এই x দি প্ৰথমে এই গুটেই কেইটাক পূৰণ কৰিম পিছত এই 3 দি এই গুটেই কেইটাক পূৰণ কৰিম ইয়াৰ আগতে সোয়া ইয়াত এই দুটা নাম্বাৰ সিঙ্গেল নাম্বাৰ আছে তেতে এটা স্টেপত আমি এই দুটা নাম্বাৰ এটা কৰি দিও x + 3 into x plus 26 plus 3 mean 29 is equal to 360 ঠিক আছে এতিয়া আমি পূৰণ কৰা স্টার্ট কৰি দিও x দি প্ৰথমে x ক পূৰণ কৰিম পিছত x দি 29 ক x is the x square plus x into 29 29x plus 3 into x 3x plus 3 into 29 3 9 ja 27 carry 2 3 2 ja 6 carry 2 8 mean 87 is equal to 360
0 ঠিক আছে এতিয়া আমি সেকেন্ড স্টেপলৈ গুছি যাও ইয়াত x স্কয়াৰ আছে x স্কয়াৰ লিখিলো ইয়াত x থকা নাম্বাৰ এটো x থকা নাম্বাৰ এই দুটা আমি যোগ কৰিব পাৰিম আমি জানো চলক যদি একেই থাকে তেনেহলে দুটা নাম্বাৰ আমি যোগ কৰিব পাৰো তে দুটা যোগ কৰিলে কি পাম ইয়াত আছে 29 টা x ইয়াত আছে 3 টা x তেনেহলে আমাৰ হৈ যাব 32 মানে 32 টা x প্লাস 87 আৰু সোৱা 360 যোনটো এটো ৰাইট সাইডে আছে সমান চিহ্ন আৰু প্লাসত আছে তে লেফট সাইডে আনিলে আমি কি পাম -360 ইকুয়াল টু 0 এটো বুজি পাইছা এতিয়া আৰু এটা লাইন আমাৰ বাকি আছে মুছি দিলো মই ইয়াত লিখি আছো x স্কয়াৰ প্লাস 32x এতে এই দুটা নাম্বার আমাৰ প্লাস মাইনাস কৰিব লাগে এটা প্লাস এটা মাইনাস আছে সো আমি মাইনাস কৰিম আৰু ডাঙৰটোৰ আগত কি চিন আছে মাইনাস চিন আছে তো উত্তৰত আমাৰ মাইনাস চিন আহিব 360 পৰা মই 10 পৰা 7 গুছি গলে 3 থাকে ইয়াত আছে তোমাৰ কিনে 5 15 পৰা 8 গুছি গলে 7 থাকিব ইয়াত আছে তোমাৰ 2 273 ইজ ইকুয়াল টু 0 তেতিয়া আমাৰ এটো হৈ গল এতিয়া আমি আৰু প্লাস মাইনাস একো কৰিব নোৱাৰো কাৰণ ইয়াত x স্কয়াৰ আছে ইয়াত সিঙ্গেল x আছে ইয়াত কোনো x নাই সিঙ্গেল ধ্ৰুৱক সংখ্যা হয় তেটো আমাৰ যোনটো ফৰ্ম হল এটো দ্বিঘাত সমীকৰণৰ ফৰ্মত আহি গল আমাৰ এখিনি কৰিব লাগে ইয়াৰ আমাৰ উত্তৰ হল তো বুজি পাইছা সকলো বস্তু বুজি পাইছা তোমালোক ঘৰত ষ্টাডি কৰি থাকা ঘৰত থাকিবা ষ্টে হোম ষ্টে সেফ থ্যাংক ইউ